ফাকুৱা কি কাৰণে খেলা হয় আপুনি যে ফাকুৱা খেলিছে হয় এইটো বৰপেটা দৌল উৎসৱ হৈছে মানে দৌল উৎসৱ প্ৰতিবাৰে হয় আৰু এইটো মানে মিৰ্জাফালে বেছি হয় নেকি তাৰপিছত আচলতে আজি এইটো মূলত নাই মানে যে মই উত্তৰ দিম ফূৰ্তি কৰিবলৈ ওলাই অ'কে অ'কে ধন্যবাদ হেপী হোলী খেলিছে ফাকুৱা কি কাৰণে খেলা হয় ফাকুৱা কি কাৰণে খেলা হয় হোলী কি কাৰণে উদযাপন কৰা হয় হোলী কিয় পতা হয় ভণ্টি হোলী কিয় পতা হয় হোলী যে খেলিছা হোলী কিয় পাতে হোলী কিয় পাতে হোলী কিয় পাতে ভণ্টি হোলী কি কাৰণে উদযাপন কৰা হয় হোলী ৰঙৰ উৎসৱ হয় হোলী ভাল লাগে খেলিব আহিছোঁ বাছ ইমানেই ভণ্টি ফাকুৱা খেলিব আহিছে ফাকুৱা কি কাৰণে উদযাপন হেপী হোলী ফাকুৱা কি কাৰণে উদযাপন ফাকুৱা সকলোৱে আজিকালি নিজৰ জীৱনবোৰ যান্ত্ৰিকতাৰ মাজত ব্যস্ত হৈ পৰিছে কৰ্মজীৱনৰ লগত ব্যস্ত হৈ পৰিছে এনেকুৱা এটা দিনত সকলোৱে একত্ৰিত হৈ উদযাপন কৰাটো নিশ্চয়কৈ আনন্দৰ কথা আৰু আমি ৰাজপুৰত প্ৰতি বছৰে আহোঁ আজিও আহিছোঁ সকলোৱে একত্ৰিত হৈ এনেই ফাকুৱাটো কি কাৰণে উদযাপন কৰা হোলী যেনে সকলোৰে জীৱনবোৰ ৰঙে উজ্জ্বল হৈ উঠে সকলোৰে দুখ বেদনাবোৰ দূৰ হওক উজ্জ্বল হওক ৰঙেৰে উপস্থিত